এয়া কাতি বিহু পথাৰত ধান চাব আহিছোঁ। আজি কাতি বিহু বুলি পথাৰলৈ আহিলোঁ এপাক চাবলৈ। এয়া চাওক আমাৰ ধান কেনেকুৱা হৈছে, গোটেই পোকে খাই শেষ কৰি পেলাইছে। কি হ'ব নাজানো আৰু লাষ্টলৈ গোটেই পাতবোৰ খাই শেষ কৰি দিছে। বাকীবোৰ ঠিকেই হৈছে, আমাৰ জেখৰহে বেছিকৈ খালে, ছাইডত অলপ অলপ খাইছে। এইটো কি কৰিলে যাব, আপোনালোকে যদি জানে জনাবচোন। বহুত বেয়াকৈ খাই দিছে মানে পাতবিলাক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব। সকলোলৈ কাতি বিহু শুভেচ্ছা থাকিল। কাতি বিহু বুলি আজি পথাৰলৈ আহিছিলোঁ এপাক, আৰু পথাৰত আহি দেখিলোঁ পথাৰৰ অৱস্থা একেবাৰে বেয়া। গোটেই পথাৰত ৰোৱা ধানৰ পাতবিলাক খাই শেষ কৰি দিছে পোকে। কি কৰিলে যাব, আপোনালোকে যদি জানে জনাবচোন। আজি বেয়াই লাগিছে মানে পথাৰত আহি। বাকীবোৰ ঠিকেই আছে, আমাৰ ডোখৰে অলপ বেছিকৈ পোকে ধৰিছে, আৰু এনেকুৱাকৈ খাই দিছে পাতবোৰ একদম শুকুৱাই পেলাইছে। যদি আপোনালোকে জানে, কিবা দিলে যদি যায় জনাবচোন কমেণ্টত। আৰু সকলোলৈ কাতি বিহু শুভেচ্ছা থাকিল। কাতি বিহু বুলি পথাৰলৈ আহিলোঁ এপাক, আৰু ভালেই লাগে পথাৰলৈ আহি। সেউজীয়া এটা পৰিৱেশ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি আপোনালোকে এই বিষয়ে জানে জনাব নিশ্চয়। ব'লক আমাৰ পথাৰখন দেখাই দিওঁ এপাক। আৰু আজি কাতি বিহু স্পেচিয়েল বুলি কি কৰোঁ আপোনালোকক দেখাম ভিডিঅ'টো লাষ্টলৈকে চাব। ভাল পালে নিশ্চয় লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত দিন মূৰত ভিডিঅ' দিছোঁ। আজিকালি ভিডিঅ' দিবলৈ টাইম নাপাওঁ, প্ৰায় বিজি হৈ থাকোঁ, সেইটো কাৰণে দিয়া নাই। আজি কাতি বিহু বুলি এটা ভিডিঅ' বনাই দিলোঁ। এয়া চাওকচোন, দেখিলে এনে বেয়া লাগিব। পাত ধানবিলাক কেনেকৈ খাই দিছে, পূৰা গুৰিৰ পৰা বগা বগা হৈ গৈছে। বহুত বোকা পানী, এতিয়াও পূৰা বোকা হৈ আছে পথাৰত। আৰু এইকেইদিন একেৰাহে বৰষুণ দিয়াৰ কাৰণে পথাৰৰ পানীবিলাক শুকোৱা নাই, আৰু আমাৰ মাটিবিলাক এনেও অলপ দ হয়, সেইটো কাৰণে প্ৰায় পথাৰত পানী আছেই। আপোনালোকৰ ফালে কেনেকুৱা হৈছে খেতি জনাব নিশ্চয়। আৰু আমাৰ দেখিলেই এয়া অৱস্থা, কিমান কষ্টৰে খেতি কৰা হয়। ৰোৱনী হাজিৰা দিয়া, ট্ৰেক্টৰ লগোৱা, বহুত খৰচা হয়। আৰু এইবিলাক কৰাৰ পাছতো যদি এনেকুৱা হয় নিশ্চয় বেয়া লাগিব। এয়া পথাৰৰ অৱস্থা, কি ক'ব, উপায় নাই, প্ৰকৃতিৰ নিয়ম। এয়া ফিছাৰী আমাৰ, এইবাৰ মাছ মেলা হৈছে, আছে অলপ ডাঙৰ হৈছে মাছ। পানীৰ কাৰণে অলপ ওলাই গ'ল মাছ, বেছি ডাঙৰ হোৱা নাই। আপোনালোকে পথাৰত গৈছেনে নাই যোৱা কমেণ্ট কৰি জনাব। কাতি বিহু আমাৰ এপাক পথাৰলৈ যোৱা নিয়ম আছেই, সকলোৱে হয়তো যায়েই।